নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে খোৱা বোৱা হ'লনে বাৰু? মই ৰাতিৰ সাজৰ কাৰণে যোগাৰ কৰি লৈছোঁ। আজি ৰাতিৰ সাজ মই এনেদৰে ব্ৰইলাৰ মাংস আৰু কলডিল দি বনাম। পিঁয়াজখিনি ভালকৈ ভাজি ল'লোঁ। ইয়াত 2-3টা মই জলকীয়া দিছোঁ। মই মাংসখিনি দি দিম। মাংসখিনি দি মই অলপ লৰাই দিলোঁ। মই এতিয়া নিমখ আৰু হালধি দি মাংসখিনি ভালকৈ লৰাই লৈ 5 মিনিটমান ঢাকি থৈ দিলোঁ। একেবাৰে চিম্পল খানা বনাইছোঁ দেই মই আজি। এতিয়া মই আদা নহৰু পেষ্টটো দি দিলোঁ, আকৌ ভালকৈ লৰাই দিলোঁ। এতিয়া মছলাখিনি এড কৰি ল'লোঁ, জিৰা, ধনিয়া, জালুকৰ গুড়ি, গৰম মছলা। ভালকৈ লৰাই লৈ কলডিলখিনি দি দিলোঁ। কলডিলখিনি ভালদৰে পানী ছটিয়াই ছটিয়াই ভাজি লৈ এতিয়া মই খানা ৰেডি কৰি দিলোঁ। এতিয়া ৰাতিৰ সাজ এনেদৰে হৈ গ'ল। সকলোকে শুভ ৰাতি জনালোঁ।